নমস্কাৰ, এই মতো দায়ী হৈছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মতো দিবলৈ হৈছে এটা বিগ ব্ৰেকিং নিউজ। আৰক্ষীত আকৌ কলা দাগ লগালে দুজনে। খৰচ লওঁতে হাতে লওঁতে গ্ৰেপ্তাৰী এছ আই নিজামুদ্দিন ভূঞা আৰু সম্ৰাট লালচান্দ আলী। গছৰৰ পৰা ৰেহাই দিয়াৰ নামত লৈছিল ঘোষ। পৰৱৰ্তী খবৰটো হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্ট আজমল। সমষ্টি পুনৰ নিৰ্ধাৰণে মুছলমানৰ 10ৰ পৰা 11টা সমষ্টি হেৰাস কৰিলে। ইয়াৰ বিৰুদ্ধে আমি আদালতৰ কাষ চাপিম বুলি ক'লে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ প্ৰশ্ন সাংসদ গৌৰৱ গগৈ। সদনত উত্থাপন কৰা তিনিটা প্ৰশ্নৰ উত্তৰ কিয় নিদিলে মোদীয়ে, এইবাৰ গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিলে প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে 2024তো মোক মিয়াৰ ভোট নালাগে। বাঙালী মুছলমানে ভোট নিদিলেও আমি তেওঁলোকৰ উন্নয়নত গুৰুত্ব দিম। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুছলমান সমাজক লৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছে মোক একো দিয়া নাই, মইহে কংগ্ৰেছক দিছো। NDTVত হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে মন্তব্য কৰিছে, কংগ্ৰেছে মোক একো দিয়া নাই, মইহে কংগ্ৰেছক দিছো।